ভাইৰাছক লৈ এতিয়া সতৰ্কতা জাৰি কৰা হৈছে WHO তৰফৰ পৰা বিশেষ সতৰ্কবাণী জাৰি কৰা হৈছে আৰু ইতিমধ্যে আমি জনাইছো যে কেৰালাত কিমান ভয়ংকৰ ৰূপত নিপা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি হৈছে আৰু এই নিপা ভাইৰাছ কোভিড-19তকৈ যথেষ্ট ঘাতক বুলি উল্লেখ কৰিছে চিকিৎসা বিজ্ঞানীসকলে যিমান মানুহ সংক্ৰমিত হয় তাৰে 70% মানুহৰ মৃত্যু হ'ব পাৰে নিপা ভাইৰাছত আৰু নিপা ভাইৰাছৰ ইতিমধ্যে সংক্ৰমণ কেনেকৈ হৈছে এই কথা ৰিচাৰ্চ চলি আছে শেহতীয়াকৈ উল্লেখ কৰা হৈছে যে ফলমূলৰ পৰা নিপা ভাইৰাছ সংক্ৰমিত হ'ব পাৰে বাদুলি গাহৰি ইত্যাদিৰ পৰা নিপা ভাইৰাছ যে সংক্ৰমিত হয় সেই কথা সকলোৱে জানে আৰু শেহতীয়াকৈ এটা বিশেষ ৰিচাৰ্চ চলিছে যিটো ৰিচাৰ্চত প্ৰকাশ পোৱা গৈছে যে বাদুলিৰ পৰা ফলমূললৈ আৰু তাৰ পিছতে বিভিন্ন চৰাই চিৰিকটিলৈ এই নিপা ভাইৰাছ বিয়পিছে মাছ মাংসত নিপা ভাইৰাছ পোৱা গৈছে ভয়ংকৰ ৰূপত নিপা ভাইৰাছ সংক্ৰমণ হৈছে নিপা ভাইৰাছক লৈ সতৰ্ক হৈছে এতিয়া ভাৰত চৰকাৰ এই মুহূৰ্তৰ এটা ভয়ংকৰ খবৰ আমি জনাই আছো কৰোনাতকৈ যথেষ্ট ভয়ংকৰ হ'ব পাৰে যথেষ্ট ঘাতক বুলি কোৱা হৈছে নিপা ভাইৰাছক কাৰণ নিপা ভাইৰাছে মাৰিব পাৰে 70% মানুহ কেৰালাত দ্ৰুত গতিত এতিয়া নিপা ভাইৰাছ বিয়পিছে ইয়াৰ পাছতে বিশেষ সতৰ্কতা জাৰি কৰা হৈছে এসপ্তাহৰ বাবে সকলো স্কুল কলেজ বন্ধ দিয়া হৈছে কোভিডত আক্ৰান্ত 2 পৰা 3% লোকে মৃত্যু হৈছিল কিন্তু নিপা ভাইৰাছৰ ডেথ ৰেট 40 পৰা 75% অৰ্থাৎ 70% বা 75% মানুহৰ মৃত্যু হ'ব পাৰে নিপা ভাইৰাছৰ সংক্ৰমিত হোৱাৰ ফলত নিপাত আক্ৰান্ত লোকৰ মৃত্যুৰ সংখ্যা অধিক বেছি বুলি উল্লেখ কৰিছে চিকিৎসা বিজ্ঞানে এফালে WHO তৰফৰ পৰা জাৰি কৰা হৈছে বিশেষ সতৰ্কতা ICMR ডিজি ৰাজীৱ ভালে বিশেষ মন্তব্য কৰিছে যে কিমান ঘাতক এই নিপা ভাইৰাছ কেৰালাৰ কোজিকোড়ি হৈছে নিপা ভাইৰাছৰ হটস্পট আৰু এই হটস্পটত এতিয়া সম্পূৰ্ণৰূপে সিল কৰি দিয়া হৈছে সকলোবোৰ 9 বছৰীয়া এটি কণমানিও নিপা ভাইৰাছত আক্ৰান্ত হৈছে আৰু ইয়াৰ পিছতে অধিক সতৰ্কতা জাৰি কৰা হৈছে বৰ্তমানলৈকে 6জনকৈ লোক এই নিপা ভাইৰাছত সংক্ৰমিত হৈছে পজিটিভ ধৰা পৰিছে আৰু ইয়াৰ পাছত বৰ্তমান আইসোলেশনত ৰখা হৈছে বহু লোকক কন্টেক্ট লিষ্ট বৰ্তমান তেওঁলোকে প্ৰকাশ কৰিছে ইয়াৰ দুজনে ইতিমধ্যে প্ৰাণ হেৰুৱাইছে আমি জনাইছিলো যে দুজন লোক নিপা ভাইৰাছত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাবলগীয়া হৈছে বাদুলি গাহৰি কুকুৰ আদি বিভিন্ন জন্তুৰ পৰা নিপা ভাইৰাছ মানুহৰ শৰীৰলৈ বিয়পে গতিকে যিসকল জীৱনত জন্তু আছে ঘৰত তেওঁলোকে সাৱধানতা অৱলম্বন কৰিব লাগিব নিপা ভাইৰাছৰ লক্ষণসমূহ কি এই মুহূৰ্তত আমি জনাই ল'ব বিচাৰিছো কি লক্ষণ হ'ব পাৰে প্ৰচণ্ড জ্বৰ মূৰৰ বিষ বমি ইত্যাদি আপুনি যদি ভাবিছে যে ভাইৰেল আৰু সিজনেল জ্বৰ হৈছে তেনেহলে নহয় এয়া নিপা ভাইৰাছৰ লক্ষণ হ'ব পাৰে ডিঙিৰ বিষ হ'ব পাৰে ভ্ৰম হোৱা ইত্যাদি নিপা ভাইৰাছৰ লক্ষণ বুলি কোৱা হৈছে ভ্ৰম বকিব পাৰে আপুনি ভাবিব যে জ্বৰত ভ্ৰম বকিছে কিন্তু নিপা ভাইৰাছৰ লক্ষণ হ'ব পাৰে সেয়া 24 ঘণ্টাৰ ভিতৰতে কমা পৰ্যন্ত যাব পাৰে মানুহ কমাত যাব পাৰে মৃত্যু পৰ্যন্ত হ'ব পাৰে 2018 চনত ভাৰতত 23 গৰাকী ব্যক্তি এই নিপা ভাইৰাছত আক্ৰান্ত হৈছিল ইতিমধ্যে যিটো ৰিচাৰ্চ যিটো তথ্য আমি জনাই আছো ইয়াৰে 21 গৰাকীৰ মৃত্যু হৈছিল নিপা ভাইৰাছত ভয়ংকৰ হাৰত নিপা ভাইৰাছ 18 চনতো দেখা দিছিল আৰু তাৰ পিছতে 2021 বৰ্ষতো নিপা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি হৈছিল দেশত চৰকাৰক নতুন গাইডলাইন দিবলৈ সেইবাবে এতিয়া কেৰালা উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছে সবৰিমালাৰ যে তীৰ্থযাত্ৰা সেই তীৰ্থযাত্ৰাৰ বাবে যাবলৈও নিৰ্দেশ জাৰি কৰিছে বিশেষ নিৰ্দেশনা দিয়া হৈছে আৰু 20টা মনোক্লোনাল এন্টিবডি এতিয়া অষ্ট্ৰেলিয়াৰ পৰা ক্ৰয় কৰিবলগীয়া হৈছে এন্টিবডি আনিবলগীয়া হৈছে এতিয়া অষ্ট্ৰেলিয়াৰ পৰা কোভিড-19ৰ তুলনাত নিপা ভাইৰাছৰ ক্ষেত্ৰত মৃত্যুৰ হাৰ অতি বেছি ইতিমধ্যে আমি জনাইছো এই কথা চিকিৎসক বিজ্ঞানীসকলে সেইভাবে কৈছে যে নিপা ভাইৰাছৰ ক্ষেত্ৰত মৃত্যুৰ হাৰ 40 পৰা 70% গতিকে ইমান ভয়ংকৰ এই নিপা ভাইৰাছ যদি সংক্ৰমিত হয় তেনেহলে মৃত্যুৰ চান্সেছ যথেষ্ট বেছি কোভিডত মৃত্যুৰ হাৰ কেৱল 2 to 3% আছিল কোভিড যেনেকৈ ট্ৰান্সমিশন হয় তাৰ পৰিৱৰ্তে কিন্তু মৃত্যুৰ হাৰ কম আছিল কিন্তু নিপা ভাইৰাছৰ মৃত্যুৰ হাৰ যথেষ্ট বেছি 16 ছেপ্টেম্বৰলৈকে কোজিকোড় জিলাত সকলো শিক্ষানুষ্ঠান বন্ধ কৰাৰ ঘোষণা কৰা হৈছে বৰ্তমান নিশ্চিত নিপা ৰোগীৰ যিটো কন্টেক্ট লিষ্ট সেই কন্টেক্ট লিষ্টত 1080 মানুহৰ নাম পাইছে ইফালে ইয়াৰ 327 জন হৈছে স্বাস্থ্যকৰ্মী 327 জন স্বাস্থ্যকৰ্মী কন্টেক্ট লিষ্টত আছে ইফালে কোজিকোড়ৰ উপৰিও সম্পৰ্ক তালিকাত অৰ্থাৎ কন্টেক্ট লিষ্টখনত 29 জন লোক চুবুৰীয়া জিলাৰ বুলি জানিব পৰা গৈছে মল্লপুৰমত 22 জন কান্নুৰ আৰু ত্ৰিশুৰত 3 জনকৈ আৰু ৱাইনাডত এজনকৈ লোক আছে বুলি জানিব পৰা গৈছে এই কন্টেক্ট লিষ্টখনত ইফালে উচ্চ বিপদাশংকা শ্ৰেণীত 175 অৰ্থাৎ 175 জন লোক আৰু সাধাৰণ লোক আছে 122 জন স্বাস্থ্য মন্ত্ৰী বীনা জৰ্জ জনাইছে যে যোগাযোগ তালিকা অৰ্থাৎ কন্টেক্ট লিষ্টখনত থকা লোকৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে কন্টেক্ট লিষ্ট প্ৰকাশ কৰি আছে বৰ্তমান আৰু এই বিষয়টোক লৈ চৰ্চা লাভ কৰিছে বিশেষকৈ নিপা ভাইৰাছ 2018 আহিছিল 21 আহিছিল আৰু এতিয়া 23 আহিছে অৰ্থাৎ 2-3 বছৰ মূৰে মূৰে নিপা ভাইৰাছ কিয় সংক্ৰমিত হয় এই বিষয়টোক লৈ এতিয়া নতুন ৰিচাৰ্চ কৰা হৈছে আৰু নিপা ভাইৰাছ সংক্ৰমিত হ'ব পাৰে বাদুলিৰ পৰা গাহৰিৰ পৰা বিভিন্ন জীৱ-জন্তুৰ পৰা আমি দেখুৱাই আছো এইদৰে এতিয়া নিপা ভাইৰাছক লৈ
বিশেষ সতৰ্কতা জাৰি কৰা হৈছে এয়া কেৰালাৰ দৃশ্যাংশ আমি দেখুৱাইছো কেৰালাৰ হাস্পতালৰ দৃশ্যাংশ আপুনি দেখিবলৈ পাইছে হাস্পতালসমূহত এতিয়া ৰোগীয়ে ভিৰ কৰিছে নিপা ভাইৰাছৰ বাবে এতিয়া এন্টিবডি অষ্ট্ৰেলিয়াৰ পৰা আনিবলগীয়া হৈছে 9 বছৰীয়া এটি কণমানিও শেহতীয়াকৈ নিপা ভাইৰাছত আক্ৰান্ত হৈছে আৰু ইয়াৰ পাছতে বৰ্তমান বিশেষ সতৰ্কতা জাৰি কৰা হৈছে বৰ্তমানলৈকে 6 জন লোক নিপা ভাইৰাছ পজিটিভ ধৰা পৰিছে ইয়াৰ দুজনে ইতিমধ্যে প্ৰাণ হেৰুৱাইছে আমি উল্লেখ কৰিছো যে যিমান মানুহ সংক্ৰমিত হয় ইয়াৰ 70% মানুহৰ মৃত্যুৰ চান্সেছ থাকে বাদুলি গাহৰি কুকুৰ ইত্যাদি বিভিন্ন জীৱ-জন্তুৰ পৰা নিপা ভাইৰাছ সংক্ৰমিত হ'ব পাৰে আৰু নিপা ভাইৰাছ হলে মানুহে ভ্ৰম ভকিব পাৰে কোমা পৰ্যন্ত যাব পাৰে অচেতন হৈ পৰি যাব পাৰে প্ৰচণ্ড জ্বৰ মূৰৰ বিষ বমি ইত্যাদি সাধাৰণ লক্ষণ কিন্তু ডিঙিৰ বিষ আৰু ভ্ৰম ভকা আৰম্ভ কৰে নিপা ভাইৰাছত আক্ৰান্ত ব্যক্তিয়ে আৰু নিপা ভাইৰাছত আক্ৰান্ত হৈ দৰে হাস্পতালত ভৰ্তি হৈ আছে এতিয়া কেৰালাত বিভিন্নজন লোক 2018 চনত 23 গৰাকী ব্যক্তি নিপা ভাইৰাছত আক্ৰান্ত হৈছিল আৰু ইয়াৰে 21 গৰাকীৰে মৃত্যু হৈছিল ভাবক অনুমান কৰক কেৱল দুগৰাকীহে বাচি আছিল গতিকে নিপা ভাইৰাছৰ সংক্ৰমণৰ যিটো হাৰ সংক্ৰমণৰ হাৰতকৈ মৃত্যুৰ হাৰ কিন্তু যথেষ্ট বেছি আৰু চৰকাৰৰ গাইডলাইন দিবলৈ এতিয়া নিৰ্দেশ দিছে কেৰালা উচ্চ ন্যায়ালয়ে সবৰীমালাৰ তীৰ্থযাত্ৰাৰ বাবে নিৰ্দেশনা জাৰি কৰিবলৈ কোৱা হৈছে আৰু 20টা মনোক্লনেল এন্টিবডি অষ্ট্ৰেলিয়াৰ পৰা ক্ৰয় কৰিছে ভাৰতে আমি যে শেহতীয়া খবৰ লাভ কৰিছো কোভিড-19ৰ তুলনাত নিপা ভাইৰাছৰ ক্ষেত্ৰত মৃত্যুৰ হাৰ অতি বেছি বুলি কোৱা হৈছে 40 পৰা 70% হৈছে নিপা ভাইৰাছৰ ডেথ ৰেট অৰ্থাৎ মৃত্যুৰ সংখ্যা যথেষ্ট বেছি হয় কোভিডত কেৱল 2 to 3% মানুহে মৃত্যুৰ মুখত পৰে কোভিড সংক্ৰমিত হলে কিন্তু নিপা ভাইৰাছ যদি হয় তেনেহলে নিপা ভাইৰাছত আক্ৰান্ত হোৱা 70% মানুহৰ মৃত্যু হয় 16 ছেপ্টেম্বৰলৈকে বৰ্তমান কেৰালাত শিক্ষানুষ্ঠান বন্ধ ৰখাৰ ঘোষণা কৰা হৈছে 1080 জন লোক কন্টেক্ট লিষ্টত আছে ইয়াৰে 327 জন হৈছে স্বাস্থ্যকৰ্মী কোজিকোডৰ উপৰিও সম্পৰ্ক তালিকাত থকা 29 জন লোক চুবুৰীয়া জিলাৰ বুলি জানিব পৰা গৈছে মল্লপুৰমত 22 জন কান্নুৰ আৰু ত্ৰিশুৰত 3 জনকৈ আৰু ৱাইনাডত এজনকৈ লোক আছে কন্টেক্ট লিষ্টত উচ্চ বিপদাশংকাত আছে 175 জন সাধাৰণ লোক আছে 122 জন স্বাস্থ্যমন্ত্ৰী বিনা জৰ্জে জনাইছে যোগাযোগ তালিকাত থকা লোকৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে অনবৰতে এই বিষয়টোক লৈ বৰ্তমান চিকিৎসা বিজ্ঞানীসকলে অনবৰতে ৰিচাৰ্চ কৰি আছে নিপা ভাইৰাছক লৈ বৰ্তমান বিশেষ গাইডলাইন জাৰি কৰিবলৈ কোৱা হৈছে শীঘ্ৰে হয়তো নতুন গাইডলাইন আহিব বুলি জানিব পৰা গৈছে কেৰালা চৰকাৰে অতি শীঘ্ৰে নতুন গাইডলাইন জাৰি কৰাৰ সম্ভাৱনা আছে সকলো শিক্ষানুষ্ঠান স্কুল কলেজ সকলোবোৰ এসপ্তাহৰ বাবে বন্ধ ঘোষণা কৰা হৈছে কন্টেইনমেন্ট জোন ঘোষণা কৰা হৈছে 7খনকৈ গাঁও সমান্তৰালকৈ 58টা ৱাৰ্ড বৰ্তমান কন্টেইনমেন্ট জোনত আছে বুলি জানিব পৰা গৈছে और उसके बाद कई एपिसोड कई आउटब्रेक इसके जैसे कि लोगों ने कहा इंडिया और बांग्लादेश में हुआ सीरियसनेस इट्स if COVID was 2 to 3% mortality, यहाँ mortality is 40 to 70%. So the mortality is extremely high. 40 to 70% is what is known of all the cases that have been reported. Infected people. No. COVID, overall mortality in COVID at one point was 2 to 3% of people infected with COVID would die. Here we are talking about extremely high mortality. और उसके बाद कई एपिसोड कई आउटब्रेक इसके जैसे कि लोगों ने कहा इंडिया और बांग्लादेश में हुआ सीरियसनेस इट्स if COVID was 2 to 3% mortality, यहाँ mortality is 40 to 70%. So the mortality is extremely high. 40 to 70% is what is known.